হয় কথা হ'ল কি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা গোগামুখ কেন্দ্ৰীয় বহাগী বিদায় উৎসৱটিৰ শেষৰ মুহূৰ্তত অৰ্থাৎ আমি ৰাতিৰ সাংস্কৃতিক সন্ধিয়াৰ সমাপ্তিৰ লগে লগে এদল উদণ্ড যুৱক আহি আমাৰ বিহুতলিত বাকৰিত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰিয়ে তেওঁলোকে আচবাবটো ভাঙিবলৈ লয়, শিল নিক্ষেপ কৰিবলৈ লয়। এদল উদণ্ড যুৱকে আহি এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰে। এই আচলতে আমি ধিক্কাৰ জনাইছোঁ, অসমীয়া জাতিৰ স্বাভিমানত আঘাত সানিছে। কিন্তু এই ক্ষেত্ৰত এই ঘটনাৰ লগত যিসকল জড়িত দুষ্কৃতিকাৰী জড়িত হৈ আছে, সেই দুষ্কৃতিকাৰীসকলক কিন্তু অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি জনাইছোঁ। অন্যথা ইয়াত ভয়াৱহ প্ৰতিবাদ হ'ব। কিন্তু জাতিৰ ক্ষেত্ৰত এনেধৰণৰ যদি দুষ্কৃতিকাৰী হাৰি যাবলৈ হয়, কিন্তু কথাটো অলপ বেয়ালৈ ধাৱমান হ'ব। কাৰণ এনেধৰণৰ দুষ্কৃতিকাৰীসকলক যদি নাকি লগাব নোৱাৰে, তেনেহ'লে কিন্তু ভয়াৱহ পৰিস্থিতি হ'ব। কিমান ক্ষয়ক্ষতি হৈছে ইয়াতে আপোনাৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে। তেওঁলোকে প্ৰায় আহি 7খনকৈ গাড়ী ভাঙিছে। তেওঁলোকে দৰ্শকসকলে আসন গ্ৰহণ কৰি থকা আসনসমূহ ভাঙিছে, ছাউণ্ড বক্স ভাঙিছে। এনেধৰণৰ দুষ্কৃতি এটা দল, আচলতে ক'ব লাগিব এটা দল আহি পিনে এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা পৰিলক্ষিত হৈছে। কমিটিৰ আপোনালোকৰ বিষয়বিলাকো হাত লগাইছে বুলি শুনি পাইছোঁ। হয় হয়, আমাৰ কমিটিৰ বিষয়ববীয়াসকলকো আমি, কাৰণ সকলোৱে অনুষ্ঠানটো সামৰি আমি সকলোৱে বহি আছিলোঁ। আমি অনুষ্ঠান সামৰি কথা বতৰা পাতি আমি বহি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলো আঘাতপ্ৰাপ্ত হয়, কাৰণ তেওঁলোকে শিল নিক্ষেপ কৰিছে। শিল নিক্ষেপ কৰাৰ ফলত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলো তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকক মেডিকেল কৰিবলগীয়া পৰিস্থিতি হৈছে। সেইকাৰণে যিসকল লোক অৰ্থাৎ যিসকল দুষ্কৃতিকাৰী এই ঘটনাৰ লগত জড়িত হৈ আছে, অনতিপলমে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আজি যিহেতু স্থানীয় বন্ধ ঘোষণা কৰিছে আপোনালোকে, ৰাইজে আজি কিন্তু এনেধৰণৰ যে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ যিখন বহাগী বিদায় উৎসৱ